ঢেকিয়াজুলিৰ বিহু ৰাস পূজা আদি অনুষ্ঠানত মুছলমান লোকে দোকান দিয়ে ঈদতো হিন্দু ব্যৱসায়ীসকলৰ ভাল বেপাৰ হয় মুছলমানে বিহুত কাপোৰ কিনে বিহু পিঠা বনায় আৰু বিহু মেলা পাতে কাৰণ এইখন অসম ৰাজস্থান বা উত্তৰ প্ৰদেশ নহয় মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া আপোনাৰ পৰিবাৰে বিহুত পিঠা বনোৱাটো বাদেই খাই পাইছে নে নাই তাতো সন্দেহ আছে আপোনাৰ লৰাই বিহু গীত গাই পাইছে নে নাজানো মুছলমান লৰাই কিন্তু ঢোল বজাই বিহু গীত লিখে গায় আসলতে শান্তিৰ ঢেকিয়াজুলিখনত সমস্যা হিন্দু মুছলমানক লৈ নহয় সমস্যা হৈছে আপোনাৰ দৰে সাম্প্ৰদায়িক বিহ বিলোৱা মানুহক লৈহে মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া পূজাত কোনে দোকান দিয়ে পূজা সমিতিক ঠিক কৰিব দিয়ক আপুনি সকলো জাতি ধৰ্মৰ জনপ্ৰতিনিধিহে পূজা সমিতিৰ সভাপতি নহয় এই কথা আমাৰ নহয় এই কথা ঢেকিয়াজুলিৰ ভাস্কৰ জ্যোতি নাথ নামৰ এজন সচেতন যুৱকৰ সামাজিক মাধ্যমত মন্ত্ৰী অশোক সিংহললৈ মুকলি অনুৰোধ পত্ৰ ভাস্কৰ জ্যোতি নাথৰ মন্ত্ৰী অশোক সিংহললৈ যুৱকজনৰ অনুৰোধ অনিয়ন্ত্ৰিতভাৱে মূল্যবৃদ্ধি কৃষক চাহ শ্ৰমিক নিবনুৱা সৰু সৰু ব্যৱসায়ী ক্ষুদ্ৰ উদ্যোগ আদি সমস্যাত গুৰুত্ব দিয়ক লাহে লাহে ৰাইজে বুজি সকলো পাইছে আমাক শান্তিত থাকিবলৈ দিয়ক News Text Report, Pride News 24. Pride News 24.